শ্রীকৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় চ প্রণত কেশনাশায় গোবিন্দায় নমো নমঃ। হে কঙ্ক, দৈবকীর অষ্টম গর্ভৰ সন্তান তোমাৰ কাল। তোমাৰ কৰা অপকৰ্ম খুব শীঘ্ৰেই তেওঁৰ হাতত স্তব্ধ হ'ব। হঠাৎ এনেকুৱা এটা কাকনি শুনি ৰথ ৰাখি কংকই ভয়ত স্তম্ভিত হ'ল। ৰথত বহি আছে সদ্য বিবাহিত দম্পতী বসুদেৱ আৰু দৈবকী। দৈবকীৰ দেউতাক দেৱক আৰু কংসৰ দেউতাক উগ্ৰসেন আছিল দুই ভাই ককাই। দৈবকী আছিল কংসৰ প্ৰিয় ভনীয়েক। কংস ইমান দুৰাচাৰী আছিল যে নিজৰ দেউতাক উগ্ৰসেনক কাৰাগাৰত বন্দী কৰি নিজে ৰজা হৈছিল। বসুদেৱ আছিল যদুবংশীয় সুৰসেনৰ পুত্ৰ। তেওঁ আছিল সদাচাৰী আৰু এক কথাৰ মানুহ। প্ৰিয় ভনী দৈবকীক বসুদেৱৰ লগত বিয়া পাতি কংসই নিজেই ৰথত লৈ গৈছিল। কিন্তু হঠাৎ এই আকাশবাণী শুনি কংস প্ৰিয় ভনীয়েকৰ ওপৰত ক্ৰোধান্বিত হ'ল আৰু দৈবকীক মাৰিবলৈ উদ্যত হ'ল। তেওঁ ভাবিলে যে দৈবকীক যদি মাৰি পেলোৱা হয় তেন্তে সেই সন্তান জন্ম নহ'ব আৰু তেওঁ মৃত্যুমুখৰ পৰা ৰক্ষা কৰিব। লগে লগে বসুদেৱে কংসক কাকুতি মিনতি কৰিবলৈ ধৰিলে, হে ৰাজন, অনুগ্ৰহ কৰি মোৰ স্ত্ৰী দৈবকীক হত্যা নকৰিব, কাৰণ এখেত হ'ল এগৰাকী নাৰী আৰু আনফালে তেওঁ তোমাৰ ভনী আৰু নাৰী হত্যা কৰা মহান অপৰাধ। গতিকে সেই ভুল আপুনি কদাপিও নকৰিব। আপোনাৰ মৃত্যু আকাশবাণী ময়ো শুনিছোঁ। আপোনাৰ মৃত্যু হৈ দৈবকীৰ সন্তানৰ পৰাহে। মই কথা দিলোঁ, দৈবকীৰ সন্তান হোৱা মাত্ৰেই মই আপোনাৰ হাতত তুলি দিম। বসুদেৱ আছিল সদাচাৰী। তেওঁৰ কথাত কংসৰ বিশ্বাস উপজিল আৰু তেওঁ শান্ত হ'ল। কিন্তু বসুদেৱ আৰু দৈবকীক নজৰবন্দী কৰি ৰাখিলে। প্ৰথম কিছুদিন নজৰবন্দী কৰি ৰখাৰ পাছত তেওঁলোকক কাৰাগাৰত বন্দী কৰি ৰাখিলে। তাৰ পাছত জন্ম হ'ল দৈবকী আৰু বসুদেৱৰ প্ৰথম সন্তান। বসুদেৱে কথামতে সেই সদ্যজাত পুত্ৰ সন্তানটিক কংসৰ হাতত তুলি দিলে। কংস সুখী হ'ল যে বসুদেৱে কথা দি কথা ৰাখিছিল। সদ্যজাত শিশুটি দেখি কংসৰ মনত দয়া উপজিল। তেওঁ শিশুটিৰ যত্ন ল'বলৈ ধৰিলে। কিন্তু তেওঁৰ কুটিল পৰামৰ্শদাতা হ'ল কুকথা কোৱাত পাৰ্গত। তেওঁ ক'লে, হে মহাৰাজ, আপুনি কি কৰিলে? নিজৰ শত্ৰুকো ইমান মৰম কৰি আছে। কংসই ক'লে, কিন্তু মোৰ মৃত্যু হয়তো দৈবকীৰ অষ্টম সন্তানৰ পৰাহে, বাকীবোৰৰ পৰাতো নহয়। কুটিল পৰামৰ্শদাতা জানুৰে ক'লে, হে মহাৰাজ, কেনেকৈ জানিব কোনটো অষ্টম সন্তান? আপোনাৰ এনেকুৱা দয়া দেখি যদি ভগৱানে অষ্টম গৰ্ভৰ সন্তানক আগতেই পঠাই দিয়ে তেতিয়া সেইজনেই আপোনাৰ কাল হ'ব। এনেকৈ কৈ কৈ কংসৰ মনৰ সামান্য দয়া ভাৱটিও নষ্ট কৰি দিলে। কংসই ক্ৰোধত জ্বলি উঠিল আৰু সেই সদ্যজাত শিশুটিক নৃশংসভাৱে মাৰি পেলালে। এনেদৰে এটা এটাকৈ দৈবকীৰ গৰ্ভৰ ৬টা সন্তান হত্যা কৰিলে। তাৰ পাছত সপ্তম গৰ্ভৰ সন্তানৰ জন্মৰ সময়ত এক অদ্ভুত কাণ্ড কৰিলে। বসুদেৱৰ অন্য এক পত্নী ৰোহিণী গোকুলত নন্দ যশোদাৰ ঘৰত আশ্ৰয় লৈ আছিল। গোপালক নন্দ আছিল বসুদেৱৰ দূৰ সম্পৰ্কীয় এজন ভায়েক। দৈবকীৰ সপ্তম গৰ্ভত ভগৱান অনন্তই প্ৰৱেশ কৰিলে। তাকে দেখি নাৰায়ণে যোগমায়াক গোকুললৈ গৈ দৈবকীৰ গৰ্ভ হৰণ কৰি ৰোহিণীত স্থাপন কৰিবলৈ ক'লে। ভগৱানৰ আদেশ পাই যোগমায়াই দৈবকীৰ গৰ্ভ হৰণ কৰি ৰোহিণীত থলে। নগৰৰ লোকসকলে দৈবকীৰ গৰ্ভপাত হোৱা বুলি ক'লে আৰু কংসইও তাকে বিশ্বাস কৰিলে। ভগৱানৰ আদেশ অনুসাৰে যোগমায়াই দৈবকীৰ গৰ্ভ আকৰ্ষণ কৰি ৰোহিণীত স্থাপন কৰাৰ বাবে তেওঁৰ নাম হ'ল শংকৰ্ষণ। শংকৰ্ষণৰ আন এটা নাম হ'ল বলৰাম। অন্যহাতে বলৰাম হ'ল শ্লেষনাগৰ অৱতাৰ।
ভাদ মাহৰ কৃষ্ণ ষষ্ঠী তিথিত বলৰামৰ জন্ম হৈছিল। সেয়েহে ভাৰতবৰ্ষৰ কিছুমান ঠাইত এই তিথিত বলৰাম জয়ন্তী পালন কৰা হয়। এইবাৰ দৈৱকীৰ গৰ্ভৰ অষ্টম সন্তানৰ পাল। কাৰাগাৰৰ বাহিৰত এইবাৰ কমকৈ বেছি পঢ়াৰ ব্যৱস্থা কৰিলে। মাহ আছিল ভাদ, তিথি আছিল কৃষ্ণ অষ্টমী। সেই ৰাতি আছিল ভীষণ দুৰ্যোগময়। প্ৰবল বৃষ্টিপাত হৈছিল, প্ৰকৃতিয়ে অন্য ৰূপ ধাৰণ কৰিছিল। মধ্যৰাতি দৈৱকীৰ গৰ্ভত নাৰায়ণে শ্ৰীকৃষ্ণৰ ৰূপত জন্ম পায়। তেতিয়া কংসকে ধৰি সকলো চিপাহী সন্ধাৰী ঘোৰ মায়াময় নিদ্ৰাত দুৰ্বল। তেতিয়া দৈৱবাণী শুনা গ'ল, বসুদেৱ, তুমি এতিয়াই গোকুললৈ গৈ নন্দপত্নী যশোদাৰ কোলাত তোমাৰ পুত্ৰক থৈ আহা আৰু যশোদাৰ গৰ্ভত যিটি কন্যা সন্তান জন্মগ্ৰহণ কৰিছে সেইটো আনি দৈৱকীৰ কোলাত খুৱাই দিয়া। লগে লগে বসুদেৱে শিশুটো নন্দৰ ঘৰৰ ফালে লৈ গৈ থাকে। পথত আছিল যমুনা নৈ। যমুনা নৈ পানীৰে উপচি আছিল। তেতিয়া বসুদেৱ নিৰুপায় হ'ল, কেনেকৈ পাৰ হ'ম এই পৰাজন্মা নৈ। হঠাৎ বসুদেৱে দেখিলে যমুনাৰ পানী শুকাই গৈছে আৰু এটা শিয়াল যমুনা নদী পাৰ হৈ আছে। বসুদেৱে তেতিয়া শিয়ালটোক পথ প্ৰদৰ্শক বুলি জানি তাৰ পিছে পিছে গৈ থাকিল। তেতিয়া প্ৰবল বৃষ্টিপাত হৈ আছিল। বসুদেৱ আৰু শ্ৰীকৃষ্ণক বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকৰ মূৰৰ ওপৰত নাগৰাজে তেওঁৰ বিশাল ফণাৰে আৱৰি ধৰিলে। অৱশেষত বসুদেৱে শ্ৰীকৃষ্ণক যশোদাক দি যশোদাৰ কন্যা যোগমায়াক আনি দৈৱকীক দিলে। ৰাতিপুৱা কংসই খবৰ পালে যে দৈৱকীৰ অষ্টম সন্তান ভূমিষ্ঠ হৈছে। লগে লগে কাৰাগাৰলৈ গৈ দৈৱকীৰ কোলাৰ পৰা কন্যা শিশুটি কাঢ়ি আনি শিলত আছাৰ মাৰি দিলে। আছাৰ মাৰোতে শিশুটি তলৰ ফালে নগৈ ওপৰৰ ফালেহে গ'ল আৰু যোগমায়া মূৰ্তি ধাৰণ কৰিলে। মহাশূন্যত মিলি যোৱাৰ পূৰ্বে কংসক কৈ গ'ল, তোমাকে সুধিব যি গোকুলে বাঢ়িছে যি। এই কথা শুনি কংসই মথুৰাৰ সকলো শিশুৱে মাৰাৰ পৰিকল্পনা কৰিলে, কিন্তু সেইটো সম্ভৱ নহ'ল। কংসই শ্ৰীকৃষ্ণক মাৰাৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰে, কিন্তু সকলো প্ৰচেষ্টাই ব্যৰ্থ হ'ল। অৱশেষত ভগৱান শ্ৰীকৃষ্ণই কংসক বধ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰে। প্ৰিয় দৰ্শকবৃন্দ, এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। মই ৰহস্য চেনেলৰ প্ৰত্যেকটো ভিডিঅ'তে একোটাকৈ প্ৰশ্নৰ অৱতাৰণা কৰোঁ। আপোনালোকে সেই প্ৰশ্নৰ শুদ্ধ উত্তৰ কমেণ্টত গৈ লিখিব আৰু যিয়ে প্ৰত্যেক ভিডিঅ'ৰে আটাইতকৈ বেছি শুদ্ধ উত্তৰ দিব পাৰে তেওঁক বছৰৰ শেষত পুৰস্কৃত কৰা হ'ব। আজিৰ প্ৰশ্ন, কংসৰ দেউতাকৰ নাম কি আছিল? আশা কৰোঁ আপোনালোকে কমেণ্টত উত্তৰটি দিব। আজিলৈ এৰিছোঁ। ধন্যবাদ।